নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ সকলোৰে নিশ্চয় ভাল। আজি মই আপোনালোকলৈ লৈ আহিছোঁ চুজি খালে হ'ব পৰা স্বাস্থ্য লাভসমূহৰ ওপৰত এটি ভিডিঅ'। তেনেহ'লে পলম নকৰি আৰম্ভ কৰোঁ। দোৰোণ ঘেঁহুৰ এণ্ডোস্পাৰ্ম চেমোলিনাক চুজি বনাবৰ বাবে ব্যৱহাৰ কৰা হয়। ই এনে এবিধ ঘেঁহু যাক সাধাৰণতে বেকিং বা ব্ৰেড বনাবৰ বাবে ব্যৱহাৰ কৰা হয়। ই পাতল হালধীয়া ৰঙৰ। চুজিৰ চাইণ্টিফিক নেম হৈছে চেমোলিনা লিউচোট্ৰিচা। চুজিক ৰাভা, চেমোলিনা আদি বিভিন্ন নামেৰে জনা যায়। চুজিৰ ব্যৱহাৰ খাদ্যত হালৱা, উপমা, লাড্ডু, বৰফি, কেক, পাস্তা, ইডলি, গোলগাপ্পা আদি তৈয়াৰত ব্যৱহাৰ কৰা হয়। চুজিৰে তৈয়াৰী খাদ্য সুস্বাদু হোৱাৰ লগতে স্বাস্থ্যবৰ্ধকো, বিশেষকৈ ডায়েবেটিক পেচেণ্ট অৰ্থাৎ মধুমেহ ৰোগীৰ বাবে। চাইণ্টিফিক চ'ৰ্চৰ মতে ৰাভাৰ গ্লাইচেমিক ইণ্ডেক্সৰ মাত্ৰা কম হোৱাৰ বাবে হোৱাইট ফ্লাৰ অৰ্থাৎ বগা আটাৰ তুলনাত পাচন হওঁতে সময় লাগে, যাৰ ফলত ডায়েবেটিছ ৰোগীৰ ব্লাড ছুগাৰ লেভেল কণ্ট্ৰল কৰাত সহায়ক হয়। তাৰোপৰি ইয়াত পৰ্যাপ্ত পৰিমাণে পোৱা ফাইবাৰে খাদ্য লাহে লাহে পাচনত সহায় কৰি দীৰ্ঘ সময় ধৰি পেট ভৰাই ৰাখে। সেইবাবে ই ৱেট লছৰ বাবেও লাভদায়ক। ই পাচনতন্ত্ৰ সম্বন্ধীয় সমস্যা দূৰ কৰাৰ লগতে কাৰ্বছ, ভিটামিন বি কমপ্লেক্স, ভিটামিন ই আৰু অন্য খনিজ দ্ৰব্যই হৃদয় আৰু কিডনীৰ কাৰ্য সম্পাদনত সহায় কৰি শৰীৰক কাম কৰি থকাৰ বাবে এনাৰ্জি প্ৰদান কৰে। চুজিক খাদ্য হিচাপে দৈনিক গ্ৰহণে শৰীৰত প্ৰয়োজনীয় আইৰণৰ 8% প্ৰদান কৰে। আইৰণে এনিমিয়া ৰোগ উপশম কৰাৰ লগতে জিংক, মেগনেছিয়াম, ভিটামিন B6 আদিয়ে মাইক্ৰনিউট্ৰিয়েণ্টছ হিচাপে ইমিউন ছিষ্টেমক ষ্ট্ৰং কৰে আৰু হাড় মাংসপেশীক মজবুত ৰাখে। কিন্তু চুজিক খাদ্য হিচাপে গ্ৰহণ কৰাৰ ক্ষেত্ৰত কিছুমান কথা মনত ৰখাটো অতি প্ৰয়োজন। যিসকল ব্যক্তিৰ ঘেঁহুৰ প্ৰতি এলাৰ্জি আছে তেওঁলোকে ঘেঁহুৰে তৈয়াৰী খাদ্য সীমিত মাত্ৰাত গ্ৰহণ কৰা উচিত। অত্যাধিক মাত্ৰাত চেমোলিনা অৰ্থাৎ চুজি খালে পেটৰ বিষ, ডায়েৰিয়া, কফ ছাতিৰ সমস্যা হোৱাৰ সম্ভাৱনা থাকে।